গামোচা পিঠা বাৰু আপোনালোকে বনাইছেনে মই জানো, কোনেও বনোৱা নাই। মই এবাৰ পিঠাবিধত গামোচাৰ আকাৰ দিবলৈ চেষ্টা কৰিছোঁ আৰু বিহু বুলি আপোনালোকলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। হে এভৰিৱান, আসসালামু আলাইকুম। সকলোকে বিহুৰ শুভেচ্ছা জনাই মই জিনা জাহান আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আমাৰ অসমৰ মান আৰু গৌৰৱেই হৈছে গামোচাখন, নহয়নে বাৰু? গতিকে আজিৰ পিঠাবিধত মই বহুত চিন্তা কৰি গামোচাৰ আকাৰ দিবলৈ চেষ্টা কৰিছোঁ। অলপমান ভাল লাগিলে ৰেচিপিটো আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু বিহু বুলি আপোনালোকলৈ এটা নতুন ৰেচিপি আগবঢ়াব লৈছোঁ। পিঠাবিধ বনাবলৈ মই একাপ ভাত খোৱা চাউলৰ গুড়ি ল'লোঁ, তাতে মই অকণমান নিমখ দিলোঁ, এচামুচ গাই ঘি, মিঠাৰ বাবে পিচি ৰখা চেনি 2 চামুচ ল'লোঁ আৰু পাউডাৰ মিল্কো 2 চামুচ লৈছোঁ যাতে আৰু বেছি টেষ্টি হয়। তাৰপিছত মই গৰম গাখীৰ অলপমান দি আৰু এইফালে মই পিচি ৰখা চেনি আছিলে তাতে এবাটি কাজু দিলোঁ। এইখিনি আকৌ এবাৰ পিচি ল'লোঁ। তাৰপিছত পেনখন পাতি ইয়াতে 1.5 বাটি নাৰিকলৰ গুড়ি দিলোঁ, এচামুচ গাই ঘি দি পেলাই অকণমান সময় ভাজি তাৰপিছত পিচি ৰখা কাজু আৰু চেনিৰ গুড়িখিনি দি দিলোঁ। আৰু এতিয়া মই অকণমান সময় একদম মিডিয়াম টু ল', মানে গেছৰ ফ্লেমটো একেবাৰে ল'ত ৰাখিব, নহ'লে নাৰিকলখিনি জ্বলি যাব নহয়। তাৰপিছত অকণমান ভাজি ইয়াতে মই কালাৰ এড কৰিম। কালাৰৰ কাৰণে বিটৰুট লৈছোঁ, গাখীৰ মিলাই পেলাই মিক্সাৰ জাৰত দি পিচি ল'লোঁ। তাৰপিছত চাকি পেলাই তাৰ ৰসখিনি উলিয়াই ইয়াতে দি দিলোঁ। দি পেলাই অকণমান ভাজোতে মানে আমাৰ নাৰিকল ভজা হৈয়ে যাব। এতিয়া মই নমাই পেলাই ঠাণ্ডা হ'বলৈ ৰাখি, যিহেতু এইখিনি আমাৰ ষ্টাফিং হ'ব, পিঠাৰ মাজত দিম, সেইকাৰণে চাইড কৰি ৰাখিলোঁ। এতিয়া পিঠাৰ ডোটো উলিয়াই ল'লোঁ আৰু তাৰপিছত মই অকণমান লাডু লৈ পিঠাৰ আকাৰ দি যাম। আজি মই চেষ্টা কৰিছোঁ গামোচাৰ লগত মিলাই পেলাই হোৱাইট আৰু পিংকত গামোচা পিঠা বনাবলৈ। মই নামটো দিছোঁ গামোচা পিঠা। যদি কিবা ভুল হয় আপোনালোকে প্লিজ মোক কমেণ্ট বক্সত জনাব। আৰু মই প্ৰথমবাৰৰ বাবে আপোনালোকলৈ এটা ইউনিক ৰেচিপি আনিছোঁ। যিহেতু মই সদায় চেষ্টা কৰোঁ আপোনালোকৰ বাবে নতুন ৰেচিপি আনো আৰু বহুত ভাবি চিন্তি তাৰপিছত মই আপোনালোকলৈ পিঠা হওক বা যিকোনো ৰেচিপি শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰোঁ। মোৰ আগৰ বিহু স্পেচিয়েল পিঠাটোতো আপোনালোকে ইমান মৰম দিলে, তাৰ কাৰণে বহুত ধন্যবাদ। আৰু আশা কৰিছোঁ এই পিঠা ভিডিঅ'টো আপোনালোকে তেনেকৈয়ে মৰম দিব। আৰু যিসকলে মোৰ পিঠাবিধ ট্ৰাই কৰে প্লিজ মোক মনত পেলাবলৈ কিন্তু নাপাহৰিব। বাৰু যি কি নহওক, এতিয়া মই ষ্টিমত দিবলৈ এটা চচপেনত পানী দিলোঁ, তাতে এচামুচ গাই ঘি দি দিছোঁ যাতে ফ্লেভাৰটো মানে পিঠাৰ ভিতৰত সোমাই যায়। কলপাতত পিঠাখিনি দি 10 মিনিট ষ্টিমত ৰাখিলোঁ আৰু 10 মিনিটৰ পাছত যেতিয়া ঢাকনাখন খুলি দিছোঁ, ইমানেই ধুনীয়া গোন্ধ ওলাইছে নহয়, মই নিজেই নিজৰ প্ৰেমত পৰি গৈছোঁ যে মই ইমান ধুনীয়া পিঠা কেনেকৈ বনাবলৈ আইডিয়া পালোঁ। আৰু আপোনালোকে যদি মোক সোধে, মই ৰাতি চিন্তা কৰি থাকোঁ যে মই কেনেকৈ পিঠা বনাম, কি বনাম, আৰু সদায় চেষ্টা কৰোঁ মই কোনেও নবনোৱা এটা বস্তু ট্ৰাই কৰোঁ। আপোনালোকৰ যদি ভাল লাগে প্লিজ কমেণ্ট বক্সত জনাব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যিসকলে মোৰ ভিডিঅ'সমূহ চাই মোক ফ'ল' কৰা নাই ফ'ল' কৰি থ'ব। এনেকৈ ধুনীয়া ৰেচিপিলৈ মই সদায় আহোঁ। আজিলৈ আহিছোঁ, বাই।